আপোনালোকৰ কি কাম আছে? এইবিলাক তো আপোনাৰ কাম, আপোনালোকৰ তাৰ কি কাম আছে? সৰু ফৰ্মুলা এটা আপোনালোকে ভাইৰেল কৰি দিয়ে। আপোনালোকে চেম্পল এটা প্ৰব্লেম হয় সেইটো আপোনালোকে ভাইৰেল কৰি দিব। আপোনালোকৰ যি মন যায় কৰি থাকক। দি থাকক আপোনালোকে যি মন ধৰে সেই কৰি থাকক, ক'বলৈ একো নাই। এইবাৰ সাংবাদিকলৈ আঙুলি তোৱালে চুকুৰালীয়ে। বহুত দেখিছো আপোনালোকে টকাৰ কাৰণে চিঞৰি থাকে। কি সেইটো ইলিগেল নেকি? কোনো সংবিধানত ইলিগেল বুলি লেখা আছে, দেখুৱাই দিয়ক। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ওলোটাকৈ সাংবাদিকৰ ওপৰত ক্ষোভ জাৰি এইবাৰ চুকুৰালীৰ কঠোৰ মন্তব্য শুনক চুকুৰালীৰ মুখেৰে। আপোনালোকে যদি কাটি কাটি বনাই আপোনালোকে সেইবিলাক প্ৰচাৰ চলাইছে, আপোনাৰ মুখত আছে সেইবিলাক, বাকী কাৰো লগত নাই। আপোনাৰ লগত থাকিব, আপোনালোকে কাটি কাটি কি কৰিব? 5-10 মিনিট এইটো হলে আপোনালোকে বাছ তুলফাৰ লগাই দিয়ে। এইবিলাকতো আপোনাৰ কাম। 5-10 মিনিট যদি কোনোবা লেট থাকে বা কিবা ফোনতে কৰিব পৰা নাই, মিনিষ্টাৰ নাথাকে বা কেতিয়াবা কাৰোবাৰ লগ ধৰিব, তাক যদি নাপাওঁ তাত 10-5 মিনিট পিছত যদি আহে, তাত যদি মই 5-10 মিনিট যদি মই ৰখিও, তাৰ কাৰণে আপোনালোকে কাটি কাটি বাছ বনাই দিব, চকুলে সোমাবলৈ নিদিলে। সেইবিলাকতো আপোনাৰ কাম, আপোনালোকৰ তাৰ কি কাম আছে? ইয়াৰ বাহিৰতো কোনো কাম নাই না আপোনালোকৰ। আপোনালোকৰ কি কাম আছে? আপোনালোকে ভাল কাম নকৰে নহয়। আপোনালোকে চেম্পল এটা প্ৰব্লেম হয় সেইটো আপোনালোকে ভাইৰেল কৰি দিব। আপোনালোকে কেইটা ভাল দেখুৱাব পাৰিব? কি বহুত দেখিছো আপোনালোকে মই বহুত দেখি আছো। আপোনালোকে পইচাৰ কাৰণে চিঞৰি থাকে। হয়, মই বহুত দেখিছো, বহুত দেখিছো, মই বহুত দেখিছো, বহুত দেখিছো। আপোনালোকে টকাৰ কাৰণে চিঞৰি থাকে। কি সেইটো ইলিগেল নেকি? কোনো সংবিধানত ইলিগেল বুলি লেখা আছে, দেখুৱাই দিয়ক। ক'ত ইলিগেল আছে? এইবিলাক আপোনালোকে ষড়যন্ত্ৰ কৰিছে। কি এইটো ইলিগেল আছে নেকি? ইলিগেল সংবিধানত আছে নেকি? দেখুৱাই দিয়ক। ক'ত ইলিগেল আছে? আমি ঘৰৰ কাৰণে আনিছো, আৰু আনাৰ কাৰণে সেইটো বেপাৰ হৈ গ'ল ন। দি থাকক আপোনালোকে যি মন ধৰে সেই কৰি থাকক, ক'বলৈ একো নাই। মিছা অভিযুক্ত নহয়, কি অভিযুক্ত?